দুর্গার আগমনে উল্লাসে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাটি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। নমস্কাৰ বন্ধুসকল, আজি দুৰ্গা সপ্তমী। আমি দুৰ্গা মন্দিৰত আহিছোঁ। এতিয়া এই চাকি লৈছোঁ চাকি জ্বলাবলৈ। ইয়াতে চাকি জ্বলাই ল'লোঁ। এতিয়া আমি ভিতৰলৈ যাম। এতিয়া আমি ইয়াতে সেৱা কৰি লওঁ।
আমি মন্দিৰত অলপ সময় থাকিলোঁ, ফুৰিলোঁ, চালোঁ, ফটো চটো মাৰিলোঁ। তাৰপিছত এতিয়া ওলাই যাওঁ আৰু পূজা মণ্ডপ চাওঁগৈ। আপোনালোকক কি কি দেখাব পাৰোঁ দেখাই যাম বাৰু, চাই থাকিব ভিডিঅ'টো। এয়া এতিয়া আমি আইচক্ৰীম খাওঁ। মাইনাই আইচক্ৰীম খাওঁ খাওঁ কৰিয়ে আছে। ইয়াতে আমি কিবা এটা খাই লওঁ, তাৰপিছত যাম আৰু। আমি চিকেন চাওমিন খাব লৈছোঁ। বেটাৰ কাৰণে আমলেট বনাইছে। সন্ধিয়া হ'ল আৰু আহোঁতে আহোঁতে ইয়াত টাউনত পাইছোঁ। ইয়াতে চাৰিওফালে লাইট জ্বলি আছে আৰু বহুত ভাল লাগিছে ইয়াতে আহি। আমি এতিয়া আহি পাইছোঁ নৰকাৰী মণ্ডপৰ ওচৰত। এয়া নৰকাৰী ৰাস্তাত সম্পূৰ্ণ লাইট লগাই দিছে, বহুত ভাল লাগিছে। নৰকাৰী পূজা এইবাৰে প্ৰথম দেখিছোঁ, বহুত ধুনীয়া লাগিছে আৰু ৰাস্তাটো চব মানে লাইটে লগাই দিছে। আহি আছোঁ আমি এতিয়া, মণ্ডপ পোৱাহি নাই। আজি সপ্তমী ভিৰ ভাৰ অলপ কম, অষ্টমীৰ দিনা বেছি ভিৰ হয় আৰু। লখিমপুৰৰ পূজা চাবলৈ কোন কোন আহিছে কমেণ্ট কৰি জনাবচোন। আমি পূজা মণ্ডপ পাইছোঁহি আৰু। বহুত ধুনীয়াকৈ সজাইছে। এতিয়া আমি মণ্ডপৰ ভিতৰলৈ সোমাই যাম। দেৱী মাৰ ওচৰত সেৱা কৰি আহোঁ। এয়া জাপি, আমাৰ অসমীয়া সমাজৰ জাপি, ডলা এইবোৰত অংকন কৰিছে দেৱী মাৰ চিত্ৰ। বহুত ধুনীয়া লাগিছে। মাৰ ওচৰত সেৱা কৰিলোঁ আমি।
বনোৱা কৰিলোঁ। এয়া চাৰিওফালে ডলা জাপি সকলো ধৰণৰ খেৰ বহুত ধুনীয়াকৈ সজাইছে। এতিয়া বাহিৰৰ চৌহদটো দেখাইছোঁ আপোনালোকক। ইয়াতে বন্তি প্ৰজ্বলন কৰিছিল, বন্তি জ্বলাইছিল। সেইকেইটা শহাপহু ৰাখিছে ইয়াতে, মৰম লাগিছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।